গোসাইগাঁও মহকুমাত বন বিভাগৰ অভিযানত বৃহৎ সাফল্য হয়। এই মুহূৰ্তত আছাম ফকাছৰ দৰ্শকক দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ। গোসাইগাঁৱত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং শাল, নুনখালৰ কাঠৰ কন্দা জব্দ। উক্ত বন বিভাগটোৱে যোৱাকালিৰ সক্ৰিয় ভূমিকালৈ কাঠৰ কুণ্ডাবোৰ জব্দ কৰাত সক্ষম হয়। কচুগাঁও বন অঞ্চলৰ অন্তৰ্গত ৰায়মনা আৰু চেণ্ট্ৰেল ৰঞ্জ যৌথ অভিযানৰ চলাই জব্দ কৰে অবৈধ কাঠৰ কুণ্ডা। ডুমবাজাৰ গাঁৱত অবৈধভাৱে চলাই আছিল এই ৰমৰমীয়া বেহা। প্ৰাপ্ত বাতৰি মতে কাঠফালৰ সময়তে মেচিনসহ জব্দ কৰে কাঠৰ কুণ্ডাবোৰ। এইখন গাঁৱত 875 CM শাল কুণ্ডা আছিল আৰু কাঠ খনি বজাৰ মূল্য প্ৰায় 6 লাখ টকা। গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, আছাম ফকাছ।